দ্বিতীয় খণ্ড বনাম আকৌ কৰ্ণেল ৰিটাৰ্ণছ দ্বিতীয় খণ্ড বনাব এখন আৰু ডাঙৰ বনাম এবাৰ 2 কোটি খৰচ কৰিছো এবাৰ 4 কোটি খৰচ কৰিম আৰু গোটেই চিনেমাখন ষ্টাইলটো নতুন চিনেমাখন চালে গম পাইছো যে একেবাৰে নতুন ষ্টাইল কৰিছো প্ৰথমবাৰ অসমীয়াত 5টা 6টা কেমেৰা ইউজ কৰিছো আমি কোনো ইউজ নকৰে সাধাৰণতে চ' ইটছ এ নিউ প্ৰচেছ আৰু নিউ প্ৰজেক্ট প্ৰজেকশ্যনটো বেলেগ ধৰণে কৰিছো চ' চাওচোন চিনেমাবোৰ চেঞ্জ হ'ব লাগে এতিয়া উই নিড বিগাৰ ফিল্মছ চবতে ভাল দিল্লী বম্বে পুনে বেংগলোৰ আমি 4খন চিৰিজ কৰিছো ইয়াৰ পিছত কেলকাতাত বেংগলী ভাৰ্জনটো ৰিলিজ কৰিম চ' খুব আশাবাদী আছিলোঁ চিনেমাখন লৈ আৰু অসমত ইতিহাস ৰচিছে প্ৰথম দিনা কালেকশ্যন প্ৰায় 25 লাখ টকা ইট ইজ লাইক এইটো চালমানৰ চিনেমা কৰিব পৰা নাই আজিলৈকে অসমত চ' আই ডিড ইট নাজানো যদি হাউচফুল গৈ থাকে যাব দিব চাগে অফক'ৰ্চ সেইটোৱে বিচাৰি আছিলোঁ ইমান বছৰে আৰু সেইটো কৰি দেখাবলৈ সক্ষম হৈছে বুলি ভাবোঁ আৰু অকল মই নহয় এইটো আমাৰ গোটেই ইউনিট চবকে মই ধন্যবাদ দিম আৰু এইখন চিনেমাত বহুত ডাঙৰ ইউনিট অলমষ্ট 80টামান মানুহ আমাৰ চ' চবে বহুত কষ্ট কৰিলে দুবছৰ কষ্টৰ মূৰত চিনেমাখন ওলাইছে হাহাকাৰ সৃষ্টি কৰিছে এইটো ডাঙৰ কথা অলমষ্ট 25 লাখ মান হ'ব দিল্লীত যিসকল দৰ্শকে চাইছে তেওঁলোকৰ লগত নিশ্চয় আপুনি কথা বতৰা পাতিছে তেওঁলোকৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে